নমস্কাৰ, মই ৰাহুল। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। ষ্টেচনটো দেখাইছোঁ, ডিব্ৰুগড় আমাৰ পূব বাণীপুৰৰ ষ্টেচন। আজি যাত্ৰাটো ক'লৈ গম পাইছেনে বাৰু ৰাইজ? আজি এয়া বৰ্তমান ট্ৰেইন আহিলে। আজি যাত্ৰাটো অলপ বিশেষকৈ সুকীয়া মানে। বৰ্তমান গৈ আছোঁ ট্ৰেইনত আপোনাৰ ডিগবৈলৈ। ডিগবৈৰ পৰা যাত্ৰাটো আৰম্ভ কৰিম। গাড়ী লৈ কিনে যাম, দাদাকেইজন যাব লগত। দাদাহঁতৰ লগত এতিয়া বৰ্তমান গৈ আছোঁ ঢলা, কেঁচাইঘাট, চৈখোৱা কেঁচাইঘাটী আই থানলৈ বুলি। এয়া গাড়ী চলাই গৈ আছোঁ লাহে লাহে আৰু ৰাতি নিশা গাড়ী চলাই কেনেকুৱা লাগে গম পাইছে আৰু গৈ আছোঁ। তাতে আপোনাৰ ঢলাঘাটত এখন পূজা হয়, ডিচেম্বৰ মাহতে হয়, প্ৰথম শনিবাৰ দেওবাৰটোৰ ভিতৰত হয় আৰু তাকে তালৈ বুলি গৈ আছোঁ এতিয়া বৰ্তমান। তাত আপোনাৰ বছৰেকত এবাৰ খোলা হয় বুলি শুনামতে আৰু শুনিছোঁ। এয়া বৰ্তমান ঢলা আহি পাইছোঁহি। আজি আহি থকা প্ৰতি বছৰে আহোঁ, চেষ্টা কৰোঁ, ভগৱানে যেতিয়ালৈকে টানি আছে গৈ থাকিবলৈ চেষ্টা কৰিম। এয়া বৰ্তমান আহি ঢলা ঘাটৰ ওচৰ পাইছোঁহি আৰু চাওকচোন, মানুহ চাওক, অসংখ্য মানুহ বহুত জেগাৰ পৰা আহে। যোৰহাট, শিৱসাগৰ আদি কৰি সকলো জেগাৰ পৰা মানুহ আহে, যিসকল লোকে গম পায় তেওঁলোকে। বৰ্তমান আহি পাইছোঁ। আহি পাই এই থানৰ ভিতৰলৈ বুলি আগবাঢ়ি গৈছোঁ আৰু তাকে ভিতৰত যাওঁ এতিয়া। চাকি তাকি জ্বলাওঁ, মানুহ চাওক, ভিৰ কিমান, বহুত ভিৰ। এয়া ভিতৰত সোমালোঁ, চাকি তাকি জ্বলালোঁ, অকণমান নেদেখাজনৰ ওচৰত সেৱা ভাগ জনালোঁ। বছৰটো যেন ভালে কুশলে যায়, গাড়ী ঘোঁৰা ভালে কুশলে চলি থাকে আৰু বহুত মানুহ আহিছে। সেয়াই, যি পাইছোঁ নাপাইছোঁ তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ মোৰ ভিডিঅ'ৰ সহযোগতে। কেনেকুৱা কি পালে চাই বন্ধুসকল জনাব। কিবা ভুল ভ্ৰান্তিও যদি হয় ক্ষমা কৰি দিব আৰু দেই ৰাইজ। এয়া পূজা পাঠ কৰিলোঁ, চাকি জ্বলালোঁ থানত। এইফালে লগত এজন আছে মোৰ দাদাৰ বন্ধু এজনো আছে লগত। এয়াই আৰু লগতে আমি তিনিজন গৈছিলোঁ। এয়া পূজা কৰি ওলাই আহিলোঁ। ওলাই আহি এতিয়া ঘৰলৈ বুলি ৰাওনা হ'ম। খন্তেক সময় ৰখিম, বাহিৰত মেলাও বহে বহুত ডাঙৰ। সেইবিলাক বিশেষ ভিডিঅ' কৰি থাকিবলৈ সময় নহ'লগৈ। এয়া হৈছে পূজা কৰাৰ পিছত বৰ্তমান ঘৰলৈ বুলি ৰাওনা হৈছোঁ। কুঁৱলী চাওকচোন, কুঁৱলীয়ে, তাৰ ভিতৰত আকৌ গাড়ীও বহুত মানে আজি অসংখ্য ভক্ত অহা যোৱা কৰি ইয়ালৈ, সেইটো বাবে বহুত ভিৰো লাগে। কোনোমতে ওলাই আহিলোঁ। বাকী শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধুসকল জনাব। ধন্যবাদ।